বন্ধুসকল মোৰ কিমান গ্যাপ আছিলে ভিডিও এতিয়া পা আকৌ নিয়মীয়াভাৱে আপোনালোকে ভিডিও চাবলৈ পাব আজি ভিডিওটো হৈছে পোষ্ট ওয়াৰ্কআউট মিল আমি যে জিম শেষ কৰোঁ জিম শেষ কৰাৰ পিছত আমি কেনে ধৰণৰ পোষ্ট ওয়াৰ্কআউট মিল ল'ব লাগে আৰু ইয়াত কোনো ধৰণৰ সাপ্লিমেন্ট নাই নেচাৰেল ফুড সোৰ্স লৈ এইটো ভিডিও আপোনালোকৰ কাৰণে আনিছো সেইকাৰণে ভিডিওটো শেষলৈকে চাব লাইক কৰিব সাবস্ক্ৰাইব কৰি লওক চেনেলটো কাৰণ মই বহুত ভাল ভাল ভিডিও আপোনালোকৰ আগলৈ দাঙি ধৰিম আৰু পোষ্ট ওয়াৰ্কআউট মিলটো বহুত ইম্পৰ্টেন্ট হয় সেইকাৰণে ভিডিওটো বহুত ভাল হ'ব আপোনালোকৰ কাৰণে যিসকলে জিম গৈ আছে সেইকাৰণে ভিডিওটো চাই থাকক ফাৰ্ষ্টত আমি লম বানানা আৰু কলটো বিশেষকৈ পোষ্ট ওয়াৰ্কআউট এটো কাৰণে ভাল কাৰণ ই গ্লাইকোজেন ৰেপ্লিনিশ কৰে যোনটো গ্লাইকোজেন আমাৰ শেষ হয় জিম কৰি থাকোতে বা যোনটো গ্লাইকোজেন আমাৰ ব্ৰেক হয় হেতু গ্লাইকোজেনটো ফুলফিল কৰে আমাৰ বানানাই আৰু বানানাই আপোনাৰ এসেনশিয়াল কাৰ্বোহাইড্ৰেট যোনটো আপোনাৰ স্পাইক কৰিব ইনসুলিন হেতু কাৰ্বোহাইড্ৰেট সিম্পল সুগাৰো বানানাই প্ৰভাইড কৰে তাৰ পিছত আহিল প্ৰটিন সোৰ্সটো হেতু হৈছে এগ আমি দুটা এগ হোৱাইট লম আৰু এগ হোৱাইটৰ এসেনশিয়াল যোনখিনি এমাইনো এসিড সেইখিনি আমি এগ হোৱাইটৰ পৰা পাম লিউচিন আইসোলেশন ভেলিন যোনটো বিচিডাবলে সেইখিনি এগছত থাকে আৰু এসেনশিয়াল এমাইনো এসিড গোটেখিনি আমি এগছবা পাম পিওর প্ৰটিন হয় আৰু এটো আমাক যোনখিনি মাসলস বিল্ড হ'বলৈ কাৰণে হেল্প কৰিব তাৰ পিছত আহি গল মিল্কটো বহুত এসেনশিয়াল কাৰণ ইয়াত মাইক্ৰোনিউট্ৰিয়েন্ট বহুত কিটা আমি পাওঁ ভিটামিন স্পেশালি আৰু লগতে আপোনাৰ কি হয় যোনটো আমাৰ কেচিন প্ৰটিনটো আমি মিল্কৰ পৰাই পাওঁ কাৰণ মিল্কত কেচিন প্ৰটিন আছে আৰু লগতে ই বহুত হেলদি সোৰ্স হয় সো মিল্কটো লোৱাটো অত্যন্ত আৱশ্যকীয় এই তিনটা আমি দেখি ললো পোষ্ট ওয়াৰ্কআউটত আৰু একিটা যদি আমি চাও যদি দুটা কল লও তেতিয়া হলে কাৰ্বোহাইড্ৰেট 50 গ্ৰাম হ'ব প্ৰটিন 15 গ্ৰাম হ'ব আৰু ফেটস 0 গ্ৰাম ফেটস নথকা নিচিনাই মিল্কত হয়তো থাকিব পাৰে 3 to 4 গ্ৰাম আৰু যদি আমি কাৰ্বোহাইড্ৰেটছৰ এমাউন্টটো কম কৰিব বিচাৰি যদি ফ্যাট লছত আছো তেতিয়া হলে আমি এটা কল লম আৰু এটা কল ললে আমাৰ কাৰ্বোহাইড্ৰেটছৰ এমাউন্টটো 25 গ্ৰাম হ'ব প্ৰটিনটো আপুনি তেনেকৈ ৰাখক আৰু ফেটসটো অকমান ফেটস আহিব হেতু কোনো ধৰণৰ ডাঙৰ প্ৰবলেম নহয় সো এনেকুৱা ধৰণৰ ভিডিও চাবৰ কাৰণে ৰিয়ান টিভি সাবস্ক্ৰাইব কৰি লওক আৰু ৰিয়ান টিভি আপোনাৰ সপোনক সমৰ্থন জনায় শেয়াৰ কৰক ভিডিওটো গায়বে যাতে সকলোৱে এই ভিডিওবোৰ পায় অসমীয়াত সাধাৰণভাৱে বুজিব পাৰে আৰু এই বিশেষ নাই নতুন ভিডিও লৈ আপোনালোকৰ কাৰণে সজাগ অসম সজাগ ফিটনেস জয় আই অসম